এষাৰ কথা আছে, আপুনি চাগে শুনিছে নিশ্চয় যে টকাই মানুহক সলনি কৰি দিয়ে। নহয় বন্ধু, আচলতে পইচাই মানুহক সলনি কৰিব নোৱাৰে, কিন্তু পইচাই মানুহৰ আচল চেহেৰা সন্মুখলৈ লৈ আহে। কাৰণ দুখীয়া অৱস্থাত দেখিবা সকলোৱে সাধু হৈয়ে ঘূৰি ফুৰে, কিন্তু আচল চেহেৰা তেতিয়াই দেখিবলৈ পোৱা যায় যেতিয়া তেওঁলোকৰ হাতত পইচা আহে। পৃথিৱীত আটাইতকৈ শক্তিশালী মানুহ হ'ল তেওঁৱেই, যাৰ মন ভাঙিল, সপোন ভাঙিল আৰু একে সময়তে অতি কাষৰ মানুহসমূহেও এৰি পেলাই থৈ গুচি গ'ল। আচলতে বেছি মিঠা মিঠা কথা কোৱা মানুহসমূহে আপোনাক সন্মান নিদিয়ে, বুৰ্বকহে বনায়। নিজৰ লক্ষ্যত উপনীত হোৱাৰ সপোন দেখিবা সকলোৰে আছে, কিন্তু ইয়াৰ বাবে কৰিবলগীয়া ছেক্ৰিফাইচৰ বাবে দেখিবা কোনেও সাজু নহয়। ৰাতি বিচনাত শুই শুই সকলোৱে ভাবে হয়নে অসমৰ মুখ্যমন্ত্ৰী হৈ যাওঁ, কিন্তু ইয়াৰ বাবে কৰিবলগীয়া ছেক্ৰিফাইচৰ বাবে কোনেও সাজু নহয়। অলৱেজ ৰিমেম্বাৰ, উইদাউট হাৰ্ড ৱৰ্ক ছাকচেছ ইজ নট এচিভড, মাইণ্ড ইট। দুখ নকৰিবা, চিন্তা নকৰিবা, যি হোৱাৰ সেয়া হ'বই। এই দুই ধৰণৰ মানুহক সদায় মানুহে ইগন'ৰ কৰি ফুৰে। ক'তো দাম নাপায়, যিয়ে সদায় ফাল্টু বকি থাকে, অকল নিজৰ কথাতে ব্যস্ত, মানুহৰ কথাত কোনো দাম নিদিয়ে। আৰু দ্বিতীয়তে, যি মানুহে নিজৰ গুপ্ত কথা সকলোৰে আগত প্ৰকাশ কৰি ফুৰে, এনেকুৱা মানুহক কোনেও দাম নিদিয়ে। যিয়ে নিজৰ মূল্য বুজি নাপায়, এনেকুৱা মানুহ সদায় হাঁহিৰ পাত্ৰই হ'বলগীয়া হয়। জীৱনৰ বাটত আপোন বুলি কোনো নাই, মাথো স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহে আপোন হোৱাৰ অভিনয় কৰে। ভালপোৱা মানুহজনক কেতিয়াও এৰি নিদিবা। মনত ৰাখিবা, কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক। আৰু সেয়ে কোৱা হয়, প্ৰেম নামৰ কিতাপখন হাঁহিৰে আৰম্ভ হয় আৰু চকুলোৱে সমাপ্ত হয়। সময় খুব ৰহস্যময়। জানুৱাৰীত থকা প্ৰিয় মানুহবিলাক ডিচেম্বৰ আহোঁতে আহোঁতে হেৰাই যায়। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজন পোৱাটো বহুত কঠিন। কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰা, তেন্তে সেই কথা নিদিয়াই ভাল। আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছা। মনত ৰাখিবা, বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ পৰাজয়। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়, কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে যিবোৰ কাকো ক'বও নোৱাৰি। যিটো সম্পৰ্ক দুয়োজনে মিলি ৰাখিব চেষ্টা কৰে, বিশ্বাস কৰা ভগৱানেও তেওঁলোকক সহায় কৰে। ভালপোৱাজনে তোমাক দূৰৰ পৰাই চিঞৰি চিঞৰি মাতিব, আৰু বেয়া পোৱাজনে কাষেৰে পাৰ হৈ গ'লেও নেদেখাৰ ভাও জুৰিব। প্ৰেম ভালপোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰেই হয়, আৰু অন্তৰৰ পৰা কেতিয়াও মুচিবও নোৱাৰি। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ সময় নালাগে, কিন্তু এই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগি যায়। জীৱনটোক সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণো থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়। আৰু অৱশেষত এষাৰ কথাই কওঁ, যদি কোনোবাই এৰি থৈ গুচি যায়, তেনেহ'লে ভাঙি নপৰিবাচোন। মনত ৰাখিবা, তুমি যদি সেই পৰিস্থিতি পাৰ কৰি আহিব পৰা, সন্মুখত যিমানেই বেয়া পৰিস্থিতি নাহক কিয়, দেখিবা তুমি অকণো ভাঙি নপৰা।